নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু যেটো এতিয়া দুপৰীয়া হৈ আছে তো মই ভাবিছো কিনো পৰিয়ে গৈছিলো ভিডিঅ' বনাই তো মই ভাবিছো কি খাও তো সেই কাৰণে ভাবিছো মগু অলপ আছে তিয়াই থৈ দিয়া ৰাতিপুৱাই তো মই ভাবিছো মগু খাও তো আৰু এইফালে বৰমা আহি আছে হকামৰ ঘৰৰ পৰা ৰব দেখাইছো হকামৰ ঘৰৰ পৰা আহি আছে এয়া নাৰিকল এটা লৈ আহিছে আৰু আমি এতিয়া খামগে দেই সকলোৱে কাটি তোমালোকে নাৰিকল খাব আহিবা দেই লৈ আহিছো ঠিক আছে যাম বাৰু অলপ পিছত গৈ আছো ভাল বাৰু ঠিক আছে আৰু এইখিনি হৈছে তিয়াই ৰখা মগুখিনি আৰু মই মগুৰ লগত খাবলৈ এটা বিলাহী আৰু দুটা পিঁয়াজ লৈ লৈছো এতিয়া মই মগুখিনি ভালদৰে ধুই লওঁ আৰু এতিয়া মই মগুখিনি ভালদৰে ধুই লওঁ আৰু চব কৰি লওঁ জলদি বনাই বাবা চুরি আছি Dori ruki pin ka hari re ay re kon ka jang pe re ka itu yang ada mix solusi और मोरी क्या निम्न गानी थोड़ा सा निम्न को रोकना है बाप रे मां निम्न को रोकना है ये लो रोको ऐसे ओ बुझो रो सासे बोल किमा बुझो का नहीं किमा ये दाम को लाना सकें अरु ऐसा देखो अरु क्या है अबे आप बोल ऐसे देखो से मुंह फेवरेट बुझो क्या और मोरी खाओ पर ही पर आजा वाओ सब मन कैसे मोरी को ये सब और मैं खाओ मसाला कैसे मुझे ऐसा कुछ बुझो लो क्या eso betul lah mai tunggu sini untuk sini moi ro mai jam bisu itu kita sini asa kita sini betul ya ya kali sama betul ya mau jalan bukan lagi mai baru dia ini gua betul bisu apa boleh sudah kita blog sini mana jadi boleh kan kan kita ini boleh kok ya jadi mau ready yes cu ya ya kali ini আৰু এতিয়া বৰমাই যিহেতু নাৰিকল খাবলৈ মাতিছিলে মই এতিয়া বৰমাহঁতৰ ঘৰলৈ গৈ আছো আৰু এখন চক দা লৈ আহিছো নাভাবিব দেই কাটিবলৈ আহিছো বুলি নাৰিকল কাটিবলৈহে আহিছো আৰু এফালে মই বৰমাহঁতৰ ঘৰ পাই গ'লোহি আৰু এয়া চক পদুলিতে ইমান ধুনীয়াকৈ ফুলজোপা ফুলি আছে জবা ফুল কৰবি ফুল আৰু এয়া চক ইমান ধুনীয়াকৈ ফুলি আছে মানে আমাৰ পৰিৱেশটোৱে বহুত ধুনীয়া চাওক কিমান ধুনীয়া ইমান ধুনীয়াকৈ ফুল ফুলি আছে তো এইফালে ঢেৰ ফুল ফুলি আছে আৰু ৰব বিহু আহি পালেহিয়ে যিহেতু মই আপোনালোকক কপৌ ফুলো দেখাম এয়া চাওক কপৌ ফুল মানে আৰু ফুলিব আৰু ইতিমধ্যে নাৰিকল ফালি আছো ৰাইজ কোনে কোনে আমাৰ ভিডিঅ' চাইছে খাবলৈ আহক আয়ো কৃষ্ণ চাওক নাৰিকলটো ইমান চফা ওলাইছে এয়া ববাই ফালিলে ইমান ধুনীয়া ওলাইছে নাৰিকলটো দেখিছেনে মই আহিছোঁ নেফাফু বুটলিবলৈ যিহেতু সিদিনাখন আমাৰ ঘৰলৈ আইতা এগৰাকী আহিছিলে আৰু আইতাগৰাকীয়ে কৈছিলে যে নেফাফু পাতত দি খাই বহুত ভাল লাগে তো মই ভাবিলোঁ আজি নেফাফু পাতত দিয়া বনাওঁ আৰু মই এতিয়া আহিছোঁ জলদি নেফাফু নিবলৈ অলপ তেতিয়াহ'লে আৰু মই এতিয়া আহি আছোঁ নেফাফু নিবলৈ তো চাব হা ইমানেই ধুনীয়া পৰিৱেশটো এফালে চৰাই মাত এফালে সেউজীয়া ৱাও চব ইমান ধুনীয়া দেখিছে ন ৱাও মানে কোনো মানে পলিউশ্যন নাই বুলি ক'ব লাগিব এতিয়া ইমান চাফ চিকুণ খোজ কঢ়াও হৈছে মোৰ অলপ মই ওলাই আহিছোঁ এতিয়া এইফালে এইডাল ঢেকীয়া মই এতিয়া নলওঁ বাৰু মই এতিয়া নেফাফু আনিবলৈ আহিছোঁ যিহেতু সেইকাৰণে মই এতিয়া নেফাফু ল'ম আৰু এইফালে নেফাফু মই এতিয়া পাই গ'লোঁ আৰু এতিয়া জলদি ছিঙি লওঁ দেই আৰু নেফাফুৰ গুণাগুণটো আপোনালোকে সকলোৱে জানে বনৌষধিযুক্ত আৰু এইফালে ভেদাইলতাও বনৌষধিযুক্ত হয় পেটৰ কাৰণে ভাল বিভিন্ন কাৰণে খাব পাৰি ভেদাইলতা য'তে ত'তে ওলাই আছে এইফালে ঢেকীয়া ওলাই আছে ইমান ধুনীয়াকৈ মই বাৰু এতিয়া ঢেকীয়া নলওঁ ৱাও আকাশখন ইমান ধুনীয়া হৈ আছে মই এতিয়া আহি থাকোঁতে বাটতে কি দেখিলোঁ জানে ইমানকৈ মানিমুনি ওলাই আছে নহয় ৰ'ব দেখাইছোঁ
এয়া মানিমুনি এইবিলাক চব সাৰ নিদিয়া বস্তু দেই খাব লাগে কিন্তু মানে কি হয় মানুহে য'ত বেছি থাকে ন সেইবিলাক বস্তু নাখায় নহয় বজাৰৰ বস্তুৱে কিনি খাই ভাল পায় তো আমাৰো একেই হয় বিচাৰিবলৈ সময় নহয় তো সেইকাৰণে থাকিয়ে যায় আৰু মই ভাবিছোঁ এতিয়া মানিমুনিও অলপ বুটলি লওঁ আৰু আজি মই নেফাফু ভালেখিনিয়ে পালোঁ বাৰু গোটেইখিনি আজিয়ে নবনাওঁ দেই নাভাবিব তাৰে কেইটামানক মই এতিয়া ধুই ল'লোঁ আৰু এতিয়া লগে লগে জুইকুৰা জ্বলাই ল'লোঁ যিহেতু পাতত দিম আৰু পাত এখিলাও মই জুইত সেকি ল'লোঁ আৰু মই এতিয়া নেফাফুখিনিত অলপ নিমখ ছটিয়াই দিম আৰু মই এতিয়া নেফাফুখিনি পাতখিলাৰে ভালদৰে মেৰিয়াই মই এতিয়া অঙঠাখিনিত ভৰাই দিম আৰু এতিয়া মই ভাত খাই লওঁ আৰু নেফাফু পাতত দিয়াটো বহুত ভাল লাগিলে খাই আৰু যদিহে আপোনালোকে খোৱা নাই তেতিয়াহ'লে আপোনালোকে খাব আৰু আজিৰ এই ভিডিঅ'টি আপোনালোকৰ পৰা মই ইমানতে বিদায় লৈছোঁ বাই